ওহ এনেকৈ আৰু ইমান দুখত এই ফটা চিৰা কাপোৰ পিন্ধি কিমান দিন চলিম তাক হ'লি ভগৱানে চব দিছি মই ইমান কষ্ট কৰোঁ তথাপিতো মোৰ ফালে ভগৱানে ঘূৰি নাচায় সি হ'লে ইমান ষ্টেণ্ডাৰ্ডত থাকে তাৰ লগত ময়ো এদিন ভগৱানক প্ৰাৰ্থনা কৰিম তাৰে পিছত তেতিয়া ভগৱানক মই লগ কৰিম তেতিয়া ময়ো ধনী হ'ম তোৰ লগত ময়ো আজি প্ৰাৰ্থনা কৰিম ভগৱান মোৰ যি হৈছে সেয়ে বহুত হৈছে কিন্তু এই দাদাজনৰ ফালে এবাৰ ফিৰি চোৱা হে ভগৱান তোমাক মই যি লাগে তাকে দিম লাগিলে আমেৰিকাৰ পৰা চিকেন বিৰিয়ানী গোল্লা কিনি আনি দিম থাকিবলৈ ডাঙৰ চাই এটা বিল্ডিং বনাই দিম কিন্তু এই কুকুৰজনৰ ফালৰ পৰা মোৰ ফালে আহি যোৱা তুমি মই ইমান কষ্টত দুখত আছো ভগৱান তথাপিতো তুমি মোৰ ফালে ঘূৰি নাচোৱা ন ভগৱান হৈ পেলাই ইমান স্বাৰ্থ কৰিব নাপায় এতিয়াহে বুজি পালোঁ তাৰমানে তুমি বিপদত পৰিলেহে ভক্তৰ কথা ভাবা এনেহ'লে ভক্তৰ কথা ভাববা সময় নাই ন ভগৱান লাগা হ'লে সেই ভক্তজনে আপোনাক যিমান সময় পূজা কৰে তাত কৰি লাগে মই 10 গুণ বেছি সময় পূজা কৰিম তথাপিতো মোৰ ফালে আহিব লাগে ভগৱান তথাপিতো মোৰ ফালে আহিব লাগে ইমান কাতৰ কৰি অনুৰোধ কৰি আছোঁ তথাপিতো যদি আপুনি ভগৱান হৈ বুজি নাপা গতিকে ক'ৰ বেলেগ দানৱে কোনে বুজি পাব মানুহে কোনে বুজি পাব গতিকে ভগৱান বুলি কোনে ভাবিব আপোনাক গতিকে আপুনি মোৰ ফালে ফিৰি চাব লাগে ভগৱান আপুনি মোৰ ফালে ফিৰি চাব লাগে নহ'লে আৰু মোৰ জীৱনটো গেলা পচা আলুৰ দৰে হৈ গৈছে মই তোমালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছো এতিয়া কি বৰ লাগে কোৱা আকাশ তুমিয়ে প্ৰথম কোৱাচোন কি বৰ লাগে তোমাক আপুনি মোক যিখিনি দিছে তাতে সন্তুষ্ট হৈছো মোক আৰু একোকৈ নালাগে মাত্ৰ এই দাদাজনক দিয়ক ঠিক আছে বাৰু এতিয়া তোমাক কি বৰ লাগে কোৱা ভগৱান প্ৰথমে মোক ভাল চাই এযোৰ কাপোৰ দিয়ক তথাস্তু কিন্তু তোমাৰ যি হ'ব আকাশৰ তাৰে 10 গুণ বেছি হ'ব আৰু কি লাগে কোৱা হে ভগৱান মোৰ আৰু সৰু সৰু বস্তু দুটামান কিনিব লগা আছে মোক মাত্ৰ 200 টকা এটা দিয়া আৰু কি লাগে কোৱা হে ভগৱান মোক এনেকুৱা এটা বেমাৰ দিয়া যাতে সেই বেমাৰটো 10 গুণ হ'লে জানো মই মৰি যাওঁ